নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে স্বাগতম জনাইছো মোৰ এই চেনেলটোলৈ ইতিমধ্যে আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট ফালৰ পৰা যি গ্ৰেড 4 ৰ এক্সাম আছিল হেয়া ৰিজাল্ট আউট হৈ গল আৰু এতিয়া যি গ্ৰেড 3 এক্সামৰ ৰিজাল্ট দিব লগা আছে হেয়া ইতিমধ্যে ডেট ফিক্স হৈ গল আৰু সেইখিনি আপোনালোকক ডিটেইলছ সহকাৰে জনাম এই ভিডিঅ'টোৰ জৰিয়তে গতিকে ভিডিঅ'টো অলপো স্ক্ৰিপ্ট নকৰি হেখিলৈকে চাওক আৰু ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকলৈ এটা অনুৰোধ যদি আমাৰ এই চেনেলটোলৈ নতুনকৈ আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব যাতে নতুন নতুন আপডেটবোৰ সকলোৰে আগত পাব পাৰে ইতিমধ্যে অলপ সময় আগতে আমাৰ অসমৰ সিয়াম ছাৰে গ্ৰেড 3 পোষ্টৰ ৰিজাল্ট ডেটৰ বিষয়ে ঘোষণা কৰিছে আৰু সেইখিনি আমি আপোনালোকক দেখুৱাই আছো এয়া আপোনালোকে স্ক্ৰিনত দেখিবলৈ পাইছে হিমন্ত বিশ্ব শৰ্মা আমাৰ অসমৰ সিয়াম ছাৰে ইতিমধ্যে অ্যানাউন্স কৰিছে I am glad to inform that the result of the written examination held for recruitment for class 3 post of GOA shall be announced on 6th November 2022 by the state level recruitment commission for class 3 post ইতিমধ্যে যি class 3 বা grade 3 exam আছিল যোৱা 21 তাৰিখত হৈ গৈছে আৰু সেই গ্ৰেড 3 এক্সামৰ ৰিজাল্ট ইতিমধ্যে 6 তাৰিখে ঘোষণা কৰিব বুলি এনাউন্স কৰিছে আৰু সেই ৰিজাল্ট আপোনালোকে ক'ত চাব পাৰিব হেয়া আমি আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে দেখাম আপুনি আপোনাৰ মোবাইলত বা ল্যাপটপত www.sevaonline.org বুলি টাইপ কৰিব আৰু টাইপ কৰাৰ পিছত এনেকুৱাকৈ এটা ইন্টাৰফেস খোল খাব আৰু খোল খালে প্ৰথম যেটো অপচন দেখিবলৈ পাইছে sevaonline.org প্ৰথম অপচনটোতে ক্লিক কৰিব